নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ। আজি মই পাৰ্ট 3 ভিডিঅ'টো আপোনালোকলৈ বুলি লৈ আহিছোঁ। ইয়াত মই 15টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম। আহকচোন এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আত্মানুসন্ধান নামৰ আত্মজীৱনীখন কোনে ৰচনা কৰিছিল? হোমেন বৰগোহাঁই, কনক সেন ডেকা, নগেন শইকীয়া, মহিম বৰা। উত্তৰ হোমেন বৰগোহাঁই। অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, নৰনাৰায়ণ, উদয়াদিত্য সিংহ। উত্তৰ গদাধৰ সিংহ। অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? অৰুণ শৰ্মা, স্নেহা দেৱী, নিৰুপমা বৰগোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া। উত্তৰ নিৰুপমা বৰগোহাঁই। কোনে কোচবংশ প্ৰতিষ্ঠা কৰিছিল? নৰনাৰায়ণ, বিশ্বসিংহ, লক্ষ্মীনাৰায়ণ, বলিনাৰায়ণ। উত্তৰ বিশ্বসিংহ। তলত উল্লেখ কৰা কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে? ওদালগুৰি, বঙাইগাঁও, বাক্সা, চিৰাং। উত্তৰ বঙাইগাঁও। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? হৰিচৰণ নাৰ্জাৰী, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, দীপাংকৰ ভট্টাচাৰ্য। উত্তৰ ভোগেশ্বৰ বৰুৱা। কোন বছৰত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? 1982 চনত, 1985 চনত, 1987 চনত, 1992 চনত। উত্তৰ 1985 চনত। অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায়? বৰপেটা, মাজুলী, যোৰহাট, নগাঁও। উত্তৰ বৰপেটা। অসমৰ বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন? হিতেন্দ্ৰ নাথ গোস্বামী, বাবু বসন্ত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, নোমল মমিন। উত্তৰ বিশ্বজিৎ দৈমাৰী। সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? সুদৰ্শনা শৰ্মা, প্ৰতিমা বৰুৱা পাণ্ডে, অনুপমা ভট্টাচাৰ্য, আইদেউ সন্দিকৈ। উত্তৰ প্ৰতিমা বৰুৱা পাণ্ডে। ভাৰতত ৰাজ্যিক বিধানসভাৰ উচ্চ চেম্বাৰ কোনখন? বিধান পৰিষদ, বিধানসভা, ৰাজ্যপালৰ কাৰ্যালয়। ওপৰৰ এটাৱে নহয়। উত্তৰ বিধান পৰিষদ। অসমত কেতিয়া প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল? 1990 চনত, 1992 চনত, 1996 চনত, 2001 চনত। উত্তৰ 1992 চনত। ভাৰতত জিলা ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ৰাজ্যপাল, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে, মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰপতিগৰাকী। উত্তৰ ৰাজ্যপাল। বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থখনৰ লেখক কোন? কুশল কোঁৱৰ, বিষ্ণু ৰাভা, মণিৰাম দেৱান, লক্ষ্মীনাথ বেজবৰুৱা। উত্তৰ মণিৰাম দেৱান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? কোকৰাঝাৰ, মাজুলী, তিনিচুকীয়া, নগাঁও। উত্তৰ কোকৰাঝাৰ জিলা। আজি মই পাৰ্ট 3ৰ
15টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।